হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি আৰু বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আপোনালোক সকলোৱে ভালে আছে চাগে? ময়ো ভালেই আছোঁ। এয়া আমাৰ ছটা বাচ্চা অলপ জ্বৰ হৈছে। আমি মানে সৰ্থেবাৰীৰ পৰা এতিয়া আকৌ মাৰ ঘৰলৈ আহিলোঁ। আহোঁতে বাছত অলপ বতাহ খালে চাগে, সেয়ে আজি ছটা বাচ্চাৰ অলপমান জ্বৰ উঠিছে। এতিয়া যেনিবা অলপ ভালে। আপোনালোকে চাই থাকিবচোন। মই আজি আৰু মোৰ ভিডিঅ'টোত কি দেখুৱাওঁ, মই দুটামান অনলাইনৰ পৰা চব বস্তু আনিছোঁ। বস্তুকেইটা ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। চাই থাকিবচোন, মই দেখুৱাই আছোঁ কি আনিছোঁ অনলাইনৰ পৰা। এয়া মই এটা লেম্প আনিছোঁ। এইটো শ্বপিৰ পৰা লৈছোঁ মই। আপোনালোকে চাব কেনেকুৱা পায় ক'বচোন। এয়া দেখিছে, এইটো LED ফুল কালাৰটো ৰোটেটিং লেম্প। এইটো মই লগাই চাইছোঁ, ভালে হৈছে। দীপাৱলীৰ কাৰণে এইটো ধুনীয়া, বহুত ধুনীয়াই হয়। এবাৰ মই লগাই চাইছোঁ, দেখিছে। আপোনালোকক মই দেখুৱাই দিম লগাই। মোৰ ল'ৰাটো দেখিছেনে, বহুত বদমাছ হয়, এনেকৈ থাকে। কি কৰিব আৰু, বাচ্চা, সৰু বাচ্চা। আৰু এয়া চেণ্টেল, মই এইযোৰ লৈছোঁ মিছ'ৰ পৰা। বেয়া নহয়, ভালে পাইছোঁ। আপোনালোকেও চাব পাৰে, মিছ'ত অৰ্ডাৰ কৰিব পাৰে। মই ইয়াৰ পেকেজিংটো খুলি দিলোঁ, এইকাৰণে ভাবিলোঁ এনেকুৱাকৈ দেখুৱাই দিওঁ। বেয়া নহয়, ভালে আহিছে। দেখিছে এনেকুৱা। এইটো ইয়াৰ দামটো আছিল 315। কেতিয়াবা অফাৰত কমতো পায়, আপোনালোকে চাই ল'ব। কেনেকুৱা পাইছে জনাবচোন কমেণ্ট কৰি। আপোনালোকে লৈছে নেকি কোনোবাই? জনাবচোন কেনেকুৱা লাগিছে কমেণ্ট কৰি। আৰু এয়া মই ল'ৰাটোৰ কাৰণে আনিছোঁ গেঞ্জি। এয়া আহিছে, ইয়াতে 6টা আহিছে। ইয়াতে লৈছে 265 লৈছে। ল'ৰাটোৰ কাৰণে একে চেম গোটেইকেইটা কালাৰ চেঞ্জ বেলেগ। 6টা আহিছে। এয়া কালাৰো ধুনীয়াই হয়, ভালেই। আৰু পুৰা পিয়ৰ কটন গেঞ্জি হয়, গৰমৰ কাৰণে ভাল। আৰু সৰু বাচ্চাৰ কাৰণে এনেও এনেকুৱা বস্তুৱে ভাল। দেখিছে এতিয়া পুতলা। ইয়াত মই এই এইখিনিৰ কাৰণে আনিছোঁ, মানে নহ'লে এইখিনি থাকিলে ভাল লাগে, মানে বাচ্চা পিন্ধিলে এনে উকা পিন্ধাতকৈ, মানে বগাতকৈ এইটোৱে ভাল লাগে। আৰু এয়া চুৰিদাৰ হয়। মই এয়া মিছ'ৰ পৰা লৈছোঁ। মই আপোনালোকক খুলি দেখুৱাই আছোঁ কাপোৰযোৰ। মই আগতে খুলি এবাৰ চাইছোঁৱে মিছ'ৰযোৰ, আপোনালোককো দেখুৱাওঁ। ইয়াৰ পেকেজিংটো খুলি মই পেলাই দিছোঁ। বাচ্চাৰ কাৰণে বহুত দূৰৰ পৰা আহে এইবিলাক। আৰু এয়া এইটো কুৰ্তি, দেখিছে, খুবেই ধুনীয়া হয়। কুৰ্তিটো কটনৰ হয়, ফেব্ৰিক কৰা আছে অল বডি। কুৰ্তিটো দেখিছোঁ। আৰু এইটো পেণ্টটো ফেব্ৰিক কৰা আছে, দেখিছে, ধুনীয়া। আৰু মানে ইয়াৰ পিন্ধাৰ কাৰণে কমফৰ্টেবল হ'ব, মানে দেখিছে। ইয়াতে লবৰ হয়, ইয়াতে ৰছী ফিটিং নহয়, লবৰ। আপোনালোকে যেনেকুৱা যিমান চাইজ দিয়ে তেনেকুৱা সিমান চাইজৰে আহি যাব, কোনো প্ৰব্লেম নাই আপোনালোকৰ। আৰু ইয়াত দুপাট্টাখনো ভালেই লাগিছে, ফেব্ৰিক কৰা, মানে পটি লগোৱা আছে। কটনৰ, গৰমৰ কাৰণে ভাল। আৰু মন্দিৰত যোৱাৰ কাৰণে এতিয়াতো আমাৰ এইফালেতো কাতি মাহ চলি আছে, চবেই মাধৱ মন্দিৰ যাব কাতি মাহত ন, সেইকাৰণে মন্দিৰ যোৱাৰ কাৰণে খুবেই ধুনীয়া এযোৰ কাপোৰ। আপোনালোকেও ল'ব পাৰে। মই এয়া লৈছোঁ, মিছ'ৰ পৰা লৈছোঁ। 482 লৈছে। অফাৰত কেতিয়াবা কমত আহে, আৰু এতিয়া কেতিয়াবা বেছি আহে। আপোনালোকে কোনে লৈছে মোক জনাবচোন, আৰু কেনেকুৱা লাগিছে ক'ব। মোৰ বস্তুখিনি চাই বহুত দিন হ'ল, মই ভিডিঅ' বনাব পৰা নাছিলোঁ, মানে বাচ্চাৰ কাৰণে। দুটা বাচ্চা চম্ভালিবলৈ অলপ প্ৰব্লেম হয় ন, সেইকাৰণে। আপোনালোকে জনাব মোৰ চাই কেনেকুৱা পাইছে। আৰু আপোনালোকে মোৰ ভিডিঅ'ত যোনে নতুনকৈ আহিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ পৰা কেনেকুৱা ভিডিঅ' চাব বিচাৰে আপোনালোকে মেছেজ কৰি জনাব। মই আপোনালোকক পাৰাখিনি দেখুৱাই যাম।